পাথৰিঘাটৰ কুমাৰপাৰাত ননৈ নদীৰ বুকুৰ পৰা অবৈধভাৱে বালি খনন। বন বিভাগ নীৰৱ। দৰঙৰ পাথৰিঘাট ৰাজু চক্ৰৰ কুমাৰপাৰাত ননৈ নদীৰ পৰা দিনে নিশাই ট্ৰেক্টৰ ডাম্পাৰেৰে অবৈধভাৱে মাটি খনন অব্যাহত ৰখাৰ পিছতো বন বিভাগৰ লগতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজক আচম্বিত কৰি তুলিছে। কুৰুৱা বন বিভাগৰ অন্তৰ্গত ননৈ নদীৰ বুকুত অবৈধভাৱে ট্ৰেক্টৰেৰে বাধাহীনভাৱে মাটি খনন কৰাই নহয়, কোটি টকীয়া মথাউৰিত লিক কাটি ক্ষতি সাধন কৰিছে। নিশা হলে 8ৰ পৰা 9খনকৈ ডাম্পাৰ ট্ৰেক্টৰে মথাউৰিত ভিতৰত ননৈ বুকুৰ পৰা বালি খনন কৰি অবৈধভাৱে সৰবৰাহ ব্যৱসায় চলাই আহিছে। আজিও ননৈৰ বুকুত চলে বালি খনন। বন বিভাগে এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক। নিউজ এক্স ৰিপৰ্ট, প্ৰতিদিন লাইভ।